আজি বনাম দৰা কেক। 1 কাপ ময়দা লৈছোঁ, আধা কাপ গুড়ি চেনি লৈছোঁ, আধা চামুচ বেকিং পাউডাৰ লৈছোঁ, 3 চামুচ পাউডাৰ গাখীৰ লৈছোঁ, 1 চামুচ মৌ দিছোঁ ইয়াতে আৰু অকণমান ভেনিলা এসেন্স দিছোঁ। ভেনিলা এসেন্সৰ সলনি ইলাইচি গুড়ি কৰিও দিব পাৰে। আধা কাপ গাখীৰ লৈছোঁ। এতিয়া গাখীৰখিনি দি এইখিনি সানি ল'ম। বেটাৰখিনি হৈ গ'ল। এতিয়া তাৱাখনত বাটাৰ পেপাৰ এখনেৰে ৰিফাইন লগাই দিছোঁ। এতিয়া অকণমান বেটাৰ ইয়াতে দি দিলোঁ। বহল কৰি দিব নালাগে, নিজে বহল হৈ যাব। এতিয়া ঢাকি দিছোঁ, 5-6 মিনিটমান হ'ব দিম। গেছৰ ফ্লেমটো একেবাৰে কমাই থৈছোঁ। এয়া চাওকচোন ফুটা ফুটা হৈ গৈছে। 5 মিনিট হৈ গ'ল। এতিয়া উলুটাই দিম। কালাৰটো ইমান ধুনীয়া হৈছে। চাইডো 5 মিনিটমান হ'ব দিম। এতিয়া ঢাকি নিদিওঁ। এয়া গোটেইকেইটা বনাই ল'লোঁ। দুইটা চাইড ধুনীয়াকৈ হৈ গৈছে। এতিয়া ডাৰ্ক কম্পাউণ্ড চকলেট লৈছোঁ। চকলেটখিনি সৰু সৰুকৈ কাটি মেল্ট কৰি ল'লোঁ। এখন দৰা কেকত লগাই দিছোঁ। ওপৰত আৰু এখন দৰা কেক দি দিছোঁ। এয়া দৰা কেক হৈ গ'ল। আজিৰ ভিডিঅ'টো ইমানেই।